নমস্কাৰ, মই দিননাথে আহা বিদেশপুৰ নামৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক কালি জাহাজৰ ভিতৰলৈ কি খোৱা বস্তু সংগ্ৰহ কৰা হৈছিল তাৰে অকণমান বস্তু দেখাইছোঁ। আৰু এই বস্তুবোৰ জাহাজলৈ সংগ্ৰহ কৰাৰ আগতে কেনেকৈ পুলিচ লগাই বস্তুবোৰ পুলিচে কুকুৰ লগাই বস্তুবিলাক কেনেকৈ চালি জাৰি চাই তাতো দেখাবলৈ গৈ আছোঁ, যাতে বস্তুবিলাক আনোতে একো বেয়া বস্তু যন্ত্ৰবিলাকৰ ভিতৰত কোনেও সুমিয়াই নিদিয়ে। যেনেকৈ দাগ কাণে বোমা বাৰু যেনেকৈ এইবিলাক বেয়া বস্তু একো বস্তু যাতে বেমাৰ চেমাৰ যদি একো বস্তু যাতে খোৱা বস্তুবিলাকৰ লগত আহিব নোৱাৰে, সেইবাবে এনেকৈ চাওক। এতিয়া পুলিচে কুকুৰ লগাই বস্তুবিলাক চালি জাৰি চাই আছে, যাতে ইয়াত একো বেয়া বস্তু থাকিব নাই। কিয়নো কুকুৰটো লুকাই থোৱা থাকে ভালকৈ, আৰু কুকুৰে গোন্ধ লোৱাৰ পিছতে জানিব ইয়াত কি বেয়া বস্তু আছে। সেইকাৰণে কুকুৰ শিকাই কুকুৰ বিপনীয়া কুকুৰ এইবিলাক কুকুৰ আৰু কুকুৰবিলাক ভালকৈ কুকুৰটোৱে ভালকৈ চাই লৈছে। আৰু এই কুকুৰটোৰ লগতেই এয়া মানুহ এজনেও ভিডিঅ' কৰি আছে, আন এজন পুলিচে এই ভিডিঅ' কৰি আছে। কিয়নো এই ভিডিঅ'টো সিহঁতে তাত দেখুৱাবগৈ লাগিব, যাতে ইয়াত একো বেয়া বস্তু যোৱা নাই বুলি। আৰু ইয়াৰ বাহিৰেও এয়া চব আমি যিবোৰ বস্তু দেখি আছোঁ এইবিলাক কমলা বাহিৰেও আৰু বহুতো ফল মূল ভিতৰলৈ সংগ্ৰহ কৰা হৈছে। মাটিকঁঠাল, কল, আপেল আদি কৰি বহুতো খোৱা বস্তু ফল মূল সংগ্ৰহ কৰাৰ উপৰিও গাখীৰ কণী মাছ মাংসও সংগ্ৰহ কৰিছে, আৰু এনেকৈয়ে শাক পাচলিও সংগ্ৰহ কৰিছে। তাৰ উপৰিও আৰু কিছুমান বস্তু সংগ্ৰহ কৰিছে, যিবোৰ বস্তু মই আপোনালোকক কেমেৰা বন্দী কৰিব পৰা নাই, কিয়নো কিছুমান বস্তু জাহাজৰ ভিতৰলৈ অলৰেডি প্ৰৱেশ হৈছে আৰু কিছুমান বস্তু এতিয়াও এই দীঘল গাড়ীখনৰ ভিতৰত সোমাই আছে। তাৰপিছত ইয়াৰ পিছতহে এইবিলাক যোৱাৰ পিছত তাৰ পৰা আকৌ উলিয়াই কিনে ভালকৈ পুলিচে চেকিং কৰিব, ভালকৈ চোৱাৰ পিছতহে জাহাজলৈ বস্তুবিলাক প্ৰৱেশ কৰিবলৈ অনুমতি দিব। ইয়াৰ উপৰিও আৰু মই কিছুমান বস্তু দেখাই আছোঁ। এতিয়া এই বস্তু আলু দাইল পিঁয়াজবিলাকৰ বাহিৰেও আৰু জাহাজৰ ভিতৰলৈ পানী তেল এইবিলাকো আজি জাহাজৰ ভিতৰলৈ জাহাজত ঢলা হৈছে। আৰু আজি জাহাজৰ পৰা কিয়নো বহুত দিন আহিলোঁ, বহুত দিন অহাৰ পিছত এই জাবৰ জোঁথৰ জাহাজৰ পৰা বাহিৰলৈ পেলোৱা হৈছে, বাহিৰলৈ লৈ যোৱা হৈছে। এইবিলাক বস্তু দেখুৱাব পৰা নাই, অকল এইবিলাক অকণমান বস্তুৱে দেখাব পাৰিছোঁ। এইবিলাক পানী তেল এইবিলাকে দেখাব পাৰিছোঁ, খোৱা বস্তুবিলাক। আৰু আজি মই যিটো ঠাইত আছোঁ, এই ঠাইটো হৈছে ইউৰোপৰ পেৰুছ, আৰু এই ঠাইডোখৰ হৈছে বহুত পুৰণা ঠাই, গ্ৰীচ দেশৰ পেৰুছ। আৰু এই ঠাইডোখৰে নামটো মই এবাৰ দেখাই দিছোঁ, এয়া পেৰুছ পথ হয়। আজি ইয়াকে দেখুৱাই মই ধন্যবাদ।